আজি বনাব ওলাইছোঁ কেঁচা মটৰৰ সৈতে কণী। প্ৰথমতে মই কণীটো সিজাই ল'লোঁ। তাৰপিছত ইয়াত হালধি দিলোঁ, নিমখ দিলোঁ, আলুখিনি কাটি লৈ ইয়াতে ফ্ৰাই কৰিবৰ কাৰণে দি দিলোঁ, লগতে কণী দুটা লগতে ৰেড চিলি অকণমান। এতিয়া ফ্ৰাই হোৱাৰ পিছত এইখিনি উঠাই দিম। তাতে মিঠাতেল দি দিলোঁ, ইয়াতে পিঁয়াজ দিলোঁ আৰু জলকীয়া দুটা দি অকণমান ভাজিলোঁ। এতিয়া নহৰু আৰু আদা থেতেলাই থৈ দিয়া এইখিনি দি দিলোঁ। ভাজি অকণমান নিমখ দিলোঁ, হালধি দিলোঁ, ৰেড চিলি, লগতে মিক্স মছলা অকণমান দি দিলোঁ আৰু জিৰা গুড়া। এইখিনি দি মটৰখিনি দিলোঁ আৰু লগতে এটা বিলাহী সৰু সৰুকৈ কাটি দিলোঁ। অকণমান পানী দি এইখিনি ভাজিম। এতিয়া কণীটো গুচাই আকৌ এবাৰ লৰাই দিলোঁ। এতিয়া আলু আৰু কণীখিনি দি লৰাই অকণমান পানী দি দিম আৰু লগতে অকণমান গৰম মছলা দি দিলোঁ। এতিয়া প্ৰয়োজন অনুপাতে পানী দিলোঁ। এতিয়া ওপৰত ধনিয়া পাত অকণমান ছিটাই দিলোঁ। এতিয়া খাবৰ বাবে ৰেডি হ'ল। বাই বাই।